প্ৰথমতে আজি যি 161তম 161 বাৰ্থডে সেলিব্রেশন অফ রবীন্দ্রনাথ ঠাকুর মহাকবি বিশ্বকবি রবীন্দ্রনাথ ঠাকুর আজি যি জন্ম জয়ন্তী মই জন্মদিন শুভেচ্ছা জ্ঞাপন কৰিছোঁ গোটেই ভাৰতবাসীক। আৰু আজি আমাৰ কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজত যি বাৰ্থডে সেলিব্রেশন ইয়াতে কৰা হৈছে, তো এই কলেজৰ সকলো অধ্যাপক অধ্যাপিকাসকলক আৰু অধ্যক্ষ প্ৰিন্সিপালক মই ধন্যবাদ জ্ঞাপন কৰিম যে কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ জন্ম জয়ন্তী উদযাপন কৰা হৈছে। মই সঁচাকৈ আপ্লুত হৈছোঁ আজিৰ এই অনুষ্ঠানত আহি আগভাগ লোৱাৰ কাৰণে, ভাল লাগিছে বহুত। আৰু মই এইটোৱে ক'ব বিচাৰিছোঁ যে মহাকবি বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ বহুত অৱদান আমাৰ এই ভাৰতবৰ্ষ বুলি নহয়, আজি গোটেই পৃথিৱীত আজি টেগৰৰ বাৰ্থডে সেলিব্রেশন হৈ আছে। আজি বাংলাদেশ বুলি কওক, বাংলাদেশৰ যিটো নেশ্যনেল এন্থেম সেইটো আমাৰ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ ৰচিত, আৰু লগতে যিটো শ্ৰীলংকাৰ এন্থেম সেইটোও ৰচিত। তো সমগ্ৰ পৃথিৱীত আজি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভূমিকা আছে। তো কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে আমাক এইটো এটা ভাৰতবাসীক এটা আমাক হেৰি দি থৈ গৈছে যে যিমান কবিতা আৰু পুস্তক তেওঁ ৰচিত, তাৰ লিখা ইমান এনেকুৱা কবি আজিলৈকে জন্ম লোৱা নাই, যিমানখিনি তেওঁ কবিতা লিখিছে, যিমান গান লিখিছে। আৰু সেই গান কবিতাবিলাক আমাৰ জীৱনক এনেকুৱা ইনস্পাইৰেশ্যন দিয়ে, অনুপ্ৰেৰণা দিয়ে, আমি নিজকে তৈরি কৰিব পাৰোঁ, আমি ভাল পথেৰে আগবঢ়াই যাব পাৰোঁ, আমাৰ দেশখন আগবঢ়াই লৈ যোৱাৰ আমি চিন্তা কৰিব পাৰোঁ। আজি যিটো নেশ্যনেল এন্থেম, আমি যিকোনো প্ৰত্যেক জাতি জনগোষ্ঠীৰ যেতিয়া আমি নেশ্যনেল এন্থেম আৰম্ভ কৰোঁ, কোনোবা যদি আমাৰ ভাৰতীয় ক্ৰিকেট দল বা ভাৰতীয় ফুটবল দল যদি বাহিৰৰ কিবা কাণ্ট্ৰিতো যেতিয়া অপেনিং আৰম্ভ হয় যিটো এন্থেম, সেই গানটো আমাৰ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ ৰচিত, তাৰমানে গোটেই সমগ্ৰ পৃথিৱীত। আৰু তেওঁৰ মই স্পেচিয়েলি এটা মেছেজ দিব বিচাৰিছোঁ ৰাইজক যে তেওঁৰ এনেকুৱা এটা গান আছে যি গানটো নেকি প্ৰত্যেক মানুহৰ জীৱনক অনুপ্ৰাণিত কৰে, আৰু সেই গানটো আজি ৱৰ্ল্ড ফেমাছ। বহুত ডাঙৰ মানুহ এই গানটো গাইছে আৰু শুনে। এই গানটো হ'ল, আপুনি এক লাইন মই শুনাই দিওঁ। গানটো যেনেকুৱা আছে, যদি তোৰ ডাক শুনে কেউ না আসে তবে একলা চলরে। আজিৰ দিনত আপোনাক কোনো সহযোগ নকৰে, আজিৰ দিনত আপোনাক কোনো গুৰুত্ব প্ৰদান নকৰে। সেইকাৰণে যেতিয়া আপুনি ফেইলাৰ হৈ যায়, আমি যেতিয়া ফেইলাৰ হৈ যাওঁ, তেতিয়া আমি এইবিলাক গান যেতিয়া শুনো যে কোনো লগত নাহিলে একলা চলৰে, তেতিয়া আমি আমাৰ মকাম গ'লটো আমি গৈ পাওঁ। তো এনেকুৱা বহুত তেওঁৰ বাণী, কবিতা, পুস্তক, গান এনেকুৱা আছে য'ত অনুপ্ৰাণিত কৰে। তো মই ধন্যবাদ জনাম আমাৰ কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজক যে তেখেতসকলে ইমান ধুনীয়াকৈ আয়োজন কৰিছে। অহা দিন যাতে আৰু ধুনীয়াকৈ আয়োজন কৰিব পাৰোঁ, আৰু আমাৰ গভৰ্ণমেণ্ট ফালৰ পৰা যাতে আমি চিন্তাধাৰা কৰিব পাৰোঁ, সেইটো আমি চিন্তা কৰোঁ। আপোনালোকে চবেই জানে কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয় আমি এখন মিনি অসম, আৰু ইয়াত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ল'ৰা ছোৱালী পঢ়ে। বেংগলী আছে, বড়ো আছে, ৰাজবংশী আছে, অসমীয়া আছে, আৰু বহুত আদিবাসী আছে, চাওতালী, গাৰো, চব অসমত যিমান জনগোষ্ঠীৰ আছে ইয়াত আহে। তো এইবিলাক আমি গোটেইটো কলেজত যিবিলাক এইবিলাক অনুষ্ঠান আছে নিজৰ নিজৰ জাতিৰ ভিতৰত, সেইবিলাক আমাৰ কলেজত চেলিব্ৰেট কৰা হৈ থাকে। যেনেকৈ আমি বিহু কৰোঁ, বৈশাগু কৰোঁ, বা ভূপেন হাজৰিকাৰ জন্মদিনো কৰোঁ, আৰু সেই হিচাপে আমি ঈশান মোছাহাৰীৰ জন্মদিনো কৰোঁ। এতিয়া তেনেকৈ ৰবীন্দ্ৰনাথ টেগোৰ, বিশ্বকবি ৰবীন্দ্ৰনাথ টেগোৰৰ 161তম যিটো জন্ম দিৱস, এইটো আজি পালন কৰা হৈছে। প্ৰতি বছৰে পালন কৰে। বাংলা বিভাগে, যিহেতু বেংগলী বিভাগটো আছে, আৰু তেওঁ বিশ্বকবিজন বাংলা বেংগলী লিটাৰেচাৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, সেইকাৰণে এই অনুষ্ঠানটো বাংলা বিভাগে আগভাগ লৈছে, কঅপাৰেট চবেই কৰিছে। এইটো খুব ভাল এটা অনুষ্ঠান হৈ গৈছে। আৰু এইবিলাক যে বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক মেইন অনুষ্ঠানবিলাক আছে, সেইবিলাক আমাৰ ল'ৰা ছোৱালীৰ মাজত আমি লৈ, গোটেইবিলাক ল'ৰা ছোৱালীক লৈ আমি কিন্তু কৰোঁ। আৰু এইবিলাক এটা মেছেজ যায় সমাজত, অনৈক্যৰ মাজত যে ঐক্যও আছে, আমাৰ এটা সম্প্ৰীতিৰ এটা বাৰ্তা সমাজলৈ গুচি যায়। সেইকাৰণে আমি এইবিলাক কৰি থাকোঁ।